ফিলবাৰী আদৰ্শ চিকিৎসালয় ইমান ডাঙৰ নামতহে আছে, কামত নাই কোৱা নিচিনা। মানে আপুনি যদি কিবা এটা বেমাৰ হয় নহয়, ইয়াত দেখাব আহিলে আপুনি মৰিম বুলি ক'লেহে হ'ব। মানে ইমান ডাঙৰ, ইমান এৰিয়া এটা ডাঙৰ আছে, কিন্তু মানে ফিলবাৰী হস্পিটেলখন যিমান দূৰ দেখিছোঁ বা নিজেও আহি পাইছোঁ কেতিয়াবা, মানে ৰাতি কেতিয়াবা আপুনি যদি পেচেণ্ট লৈ আহে নহয়, আপুনি সেই পেচেণ্টটোক মানে ইয়াত আনি কিনে মাকে বেলেগত লৈ যাওক। মানে ফিলবাৰী যিটো আদৰ্শ চিকিৎসালয় সেইটো অলপ উন্নত কৰিবলৈ চেষ্টা কৰিব লাগে, ডক্টৰবিলাক দিব লাগে। আৰু ডক্টৰবিলাক কেতিয়াবা আহিলেও নাথাকে মানে, আৰু সেই বস্তুবিলাকো নাই চাগে, সেইকাৰণে ইয়াত চিকিৎসা নকৰে। সেইটোৱে ভাল কৰিব লাগে মানে, যিকোনো কেলে চব আছে ন ইয়াত, ইমান ডাঙৰ এটা এৰিয়া, স্কুল কলেজৰ পৰা আদি কৰি। যদি মেডিকেল ব্যৱস্থাটো ভাল নহয়, মেডিকেলটোতো সকলোকে প্ৰয়োজন লাগিবই যেনেকৈ হ'লেও। তো সেইটোৱে। এইফালে আমাৰ গাহৰি মালিক দুটা গাহৰি পুহিছে আৰু ছাগলীও থৈছে। আকৌ মেহগনি পুলিখিনিতো আছেই, দেখিছিলেই। মেহগনি পুলি, চন্দন, তামোল, একদম মালিকে আকৌ বাগান, তামাম মালিক হৈছে এইজন। সেয়া চাওকচোন কি ধুনীয়াকৈ লাঠিহে দিয়ে দানা, চাওক নতুন মালিক গাহৰি। হেল্ল' দোস্ত, গুড মৰ্ণিং। আজি ভণ্টিহঁতৰ ঘৰৰ পৰা ৰাতিপুৱাই মাতটো দেখিছে কেনেকুৱা ডাঙৰ, অলপ আগতে হৈ উঠিছে। উঠিব পৰা নাছিলোঁ, ফোন কৰি আছে ভাইটিয়ে, আৰু মইনাই গৈ পেলাই উঠাই আছে দাদা বুলি। তো সোনকালে ইমান নুঠোঁ মানে, ঘৰত থাকিলে কেতিয়াবা ভাগৰে জগৰে গৈ থকা হয়তো। তো ইয়াতো আৰামতে আছোঁ, আৰু সোনকালে উঠিছোঁ যেতিয়া ভাল লাগে। তো আপোনালোকক আজি লৈ বোলো বলক মইনাহঁতৰ, আজি ভণ্টিহঁতৰ ঘৰত বাগানলৈ যাওঁ, মানে দেখুৱাওঁ তাত গৈ ভাল লাগে খুব। তো বলক বাগানত যাওঁ। ৰাতিপুৱা উঠি মেলি চাহ তাহ একো খোৱাই নাই বাৰু, পানী অকণ খাই কিনে গৈছোঁ। গৈ থাকোঁ, আপোনালোকে চাই থাকক কেনেকুৱা লাগিছে। অঁ কি ক'ম আৰু, এইফালে চাওক বেলিটো ওলাইছে আৰু ভাল ভাত দিছে কোৱা নিচিনা, মানে বহুত ভাল লাগিছে। চিৰিয়েলত দি আছে চব এইফালে, এইকেইটা পণ্ডিতকেইটা। সেইফালে যিটো ক'লা যে নাম্বাৰ পিন্ধি আছে সেই ভাইটি, সি দিছে মানে আমাৰ ফালে বেলিটো হালধীয়া বোলে। কেনেকুৱা ডাইলগ দি থাকে চব, মানে খুব জমনি আৰু। ৰাতিপুৱা উঠি এনেকৈ মৰ্ণিং ৱাক বুলি ক'ব পাৰি। যাওঁ, মনটো অলপ ভাল লগাই আহোঁগৈ, বাগানৰ পৰিৱেশ আপোনালোককো দেখাম। জড়িত হৈ থাকক ভিডিঅ'টোত। হয়তো ভিডিঅ'টো অকণমান দীঘলো হ'ব পাৰে, কিয়নো ভাল অকণমান কথা আৰু আপোনালোকৰ লগত যিটো ইণ্টাৰেকশ্যন, সেইটো ভাল লাগে কথাবিলাকটো। সেইকাৰণে ভিডিঅ'বিলাক কেতিয়াবা দীঘলীয়া হয় বাৰু, আপোনালোকে আমনি নাপাব, চাই থাকক। এইকেইটা আগে গৈ আছে, মই পাছে মানে মোক এৰি থৈ গৈছে আৰু সিহঁতি। ৰাতিপুৱা দৌৰিও আহিলে ইহঁতকেইটা, মইহে উঠিব নোৱাৰিলোঁ। এতিয়া উঠাই মেলি মোক লৈ আনিছে বাগানলৈ। ঘৰতো দেৰি শুৱে বাৰু, বেলেগত আহি পেলাই আছে যে দেৰিকৈ হৈ থাকোঁ, সেইটো অকল মইহে পাৰোঁ মানে, আৰু কোনো নোৱাৰে। এয়া এতিয়া গেটখন সোমাম আৰু, সোমাই গ'লোঁ এতিয়া, আহি গ'লোঁ। চাওক কি ধুনীয়া, এইফালে বেলিটো ওলাইছে দেখিছেনে? তাৰপিছত এইফালে বাগান মাজে পাতবিলাক ওলাইছে বাৰু, পকি বনাই এতিয়া আপোনালোকে এবাৰ উঠিলে নে বিচনাতে আছে? যদি বিচনাতে আছে তেতিয়াহ'লে বিচনাতে থাকক। মোৰ ভিডিঅ'টোৰ কাৰণে আপোনালোকে উঠি আহিব নালাগে, পিছতো চাব পাৰিব নেকি? চাওক, যদি উঠিলে কি কৰিছে আপোনালোকে কমেণ্টত জনাব। আপোনালোকে কিমান ৰাতিপুৱাই উঠে, কি কৰে আপোনালোকৰ ডেইলি লাইফ। অলপ পাইছোঁ দেখিছেনে? ভাগৰে লাগিছে কোৱা। এইফালে ৰিঅ' মানা নাই, ৰিঅ' আৰু টমি পাৰ হ'বই লাগে মানে ইহঁত দুটা। এইটো চাওক, এতিয়া টমিকো ইফালে পাৰ কৰাই দিব। জলদি টমি উঠা। অঁ লৈ গ'ল এতিয়া, এইকেইটা আমাৰ পাৰ্টনাৰ। এতিয়া পাৰ হৈ লওঁ দেই। তো বৰ্ডাৰ ক্ৰছ কৰিলোঁ, এতিয়া বৰ্ডাৰ ক্ৰছ কৰি মেলি আহিলোঁ নিজৰ জেগালৈ। এতিয়া বলক দেউতানো কি লগাই থৈছে বাৰীত, আৰু বাগানখনো দেখিছে আপোনালোকে, দেখুৱাই আছোঁ। আগৰ পৰা আহোঁতেতো পূৰা কল লাগি আছিলে, কল লৈ গৈছিলোঁ। এতিয়া লাগি আছে, কিবা লৈ যাব লাগিব। এই গামোচাখন থাকিয়ে নাচাব, গামোচাখন থাকি এতিয়া বৰ ডেঞ্জাৰ জেগাত লৈ চাওকচোন। পাৰ হ'বৰ কাৰণে একদম মোবাইলটো অফ কৰিছোঁ দেই, তাৰপিছত আকৌ ভিডিঅ' কৰিছোঁ। বাৰীৰ ভিতৰত সোমাই গ'লোঁ। চাওক কল লাগি আছে, ডাঙৰ হয় বাৰু কলখিনি, খাবলৈ বৰ মিঠা। এইফালে ভাইটি দেখাই গৈছে মানে ইয়াত আছে বুলি। এইফালে 2 থোক আছে, এইফালে দেখিছেনে 2 থোক, আৰু এইফালে এথোক, সেইফালেও আছে, মানে আছে আৰু বহুত। দেউতাই যেতিয়া দেউতাই সময় পায়, স্কুলৰ পৰা ছুটি পায়, যেতিয়াই যিটো সময়ত আজৰি সময়ত আহি পেলাই বাৰীখনতে লাগি থাকে দিনটো, আৰু বাৰীখনত বিভিন্ন ধৰণৰ বস্তু লগাই থাকে। অঁ শুনিছেনে? চাফা কৰোঁতে এমাহমান লাগিলে বোলে, মানে দেউতাই যেতিয়াই সময় পায় তেতিয়াই আহে। এইকেইটা চাওক আমাৰ পাৰ্টনাৰকেইটা উমলিছে, পূৰা খেলিছে। মেহগনি পুলি লগাইছে বোলে ইয়াত বনাই, সম্পত্তি পূৰা একদম মানে ইমানে ভৱিষ্যত পৰিকল্পনা আমাৰ বনাই। মেহগনি পুলি লগাইছে বোলে, এতিয়া ডাঙৰ হ'ব, আৰু 10 বছৰ পিছত বিক্ৰী কৰিব পূৰা কৰ'ৰপতি হৈ যাব বোলে। হয় অৱশ্যে লগাব লাগে। আৰু ইয়াত মোক দেখুৱাই আছে মানে এই বাগানখন, ইয়াৰ পৰা আছে সেই জেওৰাখন দেখিছে নহয়, ইয়াৰ পৰা একেবাৰে সেইফালে হিমাচললৈকে আপোনালোকে দেখা নাই মানে।
এইফালে একদম দূৰলৈকে এইফালে চব তামোল গছ লগাই দিম বোলে মাজে মাজে পূৰা কোটিপতি হৈ যাব আৰু এতিয়া আমাৰ মানে তামোল বেপাৰী হ'ব মেহগনি পুলি বেপাৰী হ'ব চব অঁ কি ধুনীয়া লাগিছে বাপৰে বা চাওকচোন ভিউটোৰ সৈতে আমাৰ এই বগা থিয় হৈ আছে ফৰেইন কাণ্ট্ৰি নিচাই লাগিছে নেকি ময়ো এইফালে চাই দিওঁ অলপ কেনেকুৱা লাগিছে ক'ব আপুনি কমেণ্টত জনাব অঁ সেইটো ডেটাৰ কেম্প সেইটো ডেটা বনাইছে নিজে মানে কি যে কৰি থাকে নহয় ডেটা স্কুল ছুটি হোৱাৰ লগে লগে বাৰীতে আহি থাকে আৰু বাৰীত আহি আহি দিনটো কিন্তু কাম কৰি থাকে যেতিয়া সময় পায় তেতিয়াই কাম কৰে আৰু বহুত জমনি কৰি থাকে কেতিয়াবা গধূলিতো ক'বই নালাগে গধূলি কি জমনি কৰে মই আপোনাক এটা ক্লিপ লগাই দিম বাৰু সৰুকৈ কিয়নো ভিডিঅ'ত দীঘল হৈ আছে সেইকাৰণে ভাবিছোঁ কিছুমান ক্লিপ ৰাস্তা পিনেদি গৈ থাকোঁতে চাওঁচোন কি দেখিলোঁ মানে একদম আগৰ দিনৰ ফিল আহি গ'লোঁ এনেকৈ যে একদম ঘৰে ঘৰে দোকানে দোকানে পোষ্টাৰ লাগি থাকে যে এখন বাৰু থিয়েটাৰ পোষ্টাৰ আগতে এইবিলাক চিনেমা পোষ্টাৰ কিবা কিবি লাগি থাকে কেতিয়াবা কিছুমান বস্তু দেখি পাওঁ হঠাতে নষ্টালজিয়া হৈ যাওঁ মানে সেই আগৰ দিনলৈ মনত পৰি যায় আজিকালি আধুনিক যুগ সেইবিলাক নাই আৰু পোষ্টাৰ চষ্টাৰ কোনে লগাব আগতে তেতেলী খাই পেলাই কিতাপৰ মাজত যে খুৱাই থৈ দিওঁ তেতেলী পোষ্টাৰ আহে হিৰোবিলাকৰ এইটো কিতাপৰ কভাৰ বনাই লওঁ তেনেকুৱা আৰু হাতত বিলাক ষ্টিকাৰ চিষ্টিকাৰ লগোৱা আছে মই বাৰু লগোৱা নাছিলোঁ কিন্তু সেই তেতেলীবিলাকত পৰা ফটো থৈছিলোঁ বাৰু ঘৰ পাই গ'লোহি এতিয়া ঘৰলৈ যাওঁ এনেকৈ মুখ হাত ধুওঁ ব্ৰাছ চ্ৰাছ কৰোঁ তাৰপিছত চাহ অলপ খাওঁ এখন দেখিছেনে পিছফালে এল পি স্কুল হয় দেউতাহঁতৰ নিজৰ মাটিতে বহোৱা হয় দেউতাহঁতৰ আগৰ দেউতা যিটো দেউতা আছিলে ককা দেউতা তো তেখেতে মানে স্কুলখন বনাই থৈ গৈছিল চৰকাৰী হ'ল বাৰু আগতে প্ৰাইভেট আছিলে নিজৰ মাটিতে ওচৰৰ নিজৰ গাঁৱৰ ল'ৰা ছোৱালীখিনি পঢ়িবৰ কাৰণে তাৰপিছত দান দি দিছিল মানে এতিয়া বাৰু দেউতাই প্ৰধান শিক্ষক কৰে এখন স্কুলখন চাই লওক এবাৰ অঁ এইটো ইয়াতে পঢ়িছিলে গা পা ধুই আহিলোঁ এতিয়া চাহ খাব মাতি আছে চাহ খাবগৈ বলক এয়া সেইফালে খাই আছে পকিলি আৰু এয়া দিছে মালপোৱা দিছে ভুজিয়া দিছে আৰু এইফালে লাল চাহ ধুনীয়া এইফালে আমি খাই ল'ম আপুনি খাই থাকক পূৰা খাইছে এইকেইটা পূৰা খাইছে হাঁহি আছে কি পোৱা বোলে এইটো কৈছে আকৌ মাল পোৱা বোলে এজনী পূৰা হাঁহিছে এইটো চাই এইটো মেইন মানে এইটো পূৰা জমনি কৰি থাকে এইটো এতিয়া কি বজাৰ কৰি আনিছে ইহঁতে জানে কি আনিছা ভাইটি বহুত ডাঙৰ বস্তু ডাঙৰ ই নাজানে তেতিয়াহ'লে মালিকনী এইজনী সৌ মাইনাত আহিছে কি আনিলা ৰিংকু কোৱা অ'কে বলক কি আনিলে চাওঁগৈ আনবক্সিং কৰিছে অৰ্ডাৰ ইয়াৰ মা বহি আছে ওচৰত সেইফালে ৰিঅ' আছে এতিয়া এই টাববিলাকত থ'বৰ কাৰণে ফুল আনিব যাম ৰূপাইলৈ যাম আপোনালোকক দেখুৱাই থাকিম আগৰ ভিডিঅ'ত আৰু কি কৰিম এইটো চাওকচোন কি কৰি আছে পোৱালি ল'ৰাটো পূৰা ফুটাই আছে কোনে কোনে ফুটাই এনেকৈ ভাল পায় ক'বাচোন মোৰ বহুত ভাল লাগে পায় আৰু এইবিলাক টাব এইবিলাকে অৰ্ডাৰ দিছিলে এইটো ভিতৰত থোৱাৰ কাৰণে টাব ষ্টেণ্ড হয় এইকেইটা এইবিলাক পূৰা ফুটাই আছে চাওক কি মানে কি কৰিছে এইকেইটা এইফালে আমাৰ গাহৰি মালিক দুটা গাহৰি পুহিছে আৰু ছাগলীও থৈছে আকৌ মেহগনি পুলিখিনিতো আছেই দেখিছিলেই মেহগনি পুলি চন্দন তামোল একদম মালিক আকৌ বাগান তামাম মালিক হৈ আছে এইজন সেয়া চাওকচোন কি ধুনীয়াকৈ লাঠিহে দিয়ে দানা চাওকচোন নতুন মালিক গাহৰি এতিয়া গৈ আছোঁ আমি ওলাই বজাৰলৈ আপোনালোকক কৈছিলোঁ নহয় বজাৰ যাম বুলি কি বজাৰ কৰিম তো আজি বোলে পুখুৰীক কিবা কিনি দিব লাগে তো পুখুৰীক কিবা কিনি দিম বাৰু চাই থাকিব এইফালে ভাইটি কৈছে ভণ্টি চব আছে মানে মুঠতে কিমান চাই থাকক আপোনালোকে তেল নহ'লে গাড়ীখন চলিব কেনেকৈ হয় নাই ভাতটো খাবই লাগিব আমিতো খাই আহিলোঁ ভাত ইয়াকো খুৱাই লওঁ অলপ ভাত এতিয়া ভাইটিয়ে পঢ়া স্কুল পামগৈ এইফালে গাভৰু ভেটি গাঁও পঞ্চায়ত যায় আৰু এইফালে হাইস্কুল ফিলবাৰী আটাইতকৈ পুৰণা স্কুল বুলি ক'বলৈ গ'লে এইখনে য'ত নেকি দেউতাহঁতে পঢ়িছিলে ভাইটিও পঢ়িছিলে এতিয়া মেট্ৰিক পৰীক্ষা হৈ আছে HSLC পৰীক্ষা চলি আছে ফিলবাৰী আদৰ্শ চিকিৎসালয় ইমান ডাঙৰ নামতহে আছে কামত নাই কোৱা নিচিনা মানে আপুনি যদি কিবা এটা বেমাৰ হয় নহয় ইয়াত দেখাব আহিলে আপুনি মৰিম বুলি ক'লেহে হ'ব মানে ইমান ডাঙৰ ইমান এৰিয়া এটা ডাঙৰ আছে কিন্তু মানে ফিলবাৰী হস্পিটেলখন যিমান দূৰ দেখিছোঁ বা নিজেও আহি পাইছোঁ কেতিয়াবা মানে ৰাতি কেতিয়াবা আপুনি যদি পেচেণ্ট লৈ আহে নহয় আপুনি সেই পেচেণ্টটোক মানে ইয়াত আনি কিনে মাৰাতকৈ বেলেগত লৈ যাওক মানে ফিলবাৰী যিটো আদৰ্শ চিকিৎসালয় সেইটো অলপ উন্নত কৰিবলৈ চেষ্টা কৰিব লাগে ডক্টৰবিলাক দিব লাগে আৰু ডক্টৰবিলাক কেতিয়াবা আহিলেও নাথাকে মানে তো সেই বস্তুবিলাকো নাই চাগে সেইকাৰণে ইয়াত চিকিৎসা নকৰে সেইটোৱে ভাল কৰিব লাগে মানে যিকোনো কেলে চব আছে ন ইয়াত ইমান ডাঙৰ এটা এৰিয়া স্কুল কলেজৰ পৰা আদি কৰি যদি মেডিকেল ব্যৱস্থাটো ভাল নহয় মেডিকেলটোতো সকলোকে প্ৰয়োজন লাগিবই যেনেকৈ হ'লেও তো সেইটোৱে এইফালে আমি গৈ আছোঁ এতিয়া চাওক এইফালে এইটো নামঘৰ চবতে থিয়েটাৰ ৰাজমুকুট থিয়েটাৰ ইমান পোষ্টাৰ লগাই দিছে আহিব চাবলৈ ক'ত আছে মই নিজেও নাজানো ক'ত আছে চাবলৈ কিন্তু আপোনালোকে আহিব থিয়েটাৰখন আছে বুলি এতিয়া গম পালোঁ মানে ক'ত আছে থিয়েটাৰখন আছে গাভৰু ভেটি
গাভৰুভেটি আপোনাৰ ফিল্ডতে আছে ফিল্ডত আহিব ওচৰ কোন আছে ৰাজহুৱা খেলপথাৰ গাভৰুভেটি 3 মাৰ্চৰ পৰা আৰম্ভ হ'ব যদি কোনোবাই থিয়েটাৰ চাই ভাল পায় সকলো আহক চাওক ভাল লাগিব ময়ো আহিম বুলি ভাবিছোঁ কি হয় চাওঁ পালোহি এতিয়া চিম্বাৰ কাৰণে লৈ লওঁ চেম্পু এটা গাঢ় চেম্পু খতম হৈ গ'ল এখন এটছ কেয়াৰ এণ্ড হোম লৈ লওঁ বস্তুটো সোমাই গৈ আছোঁ অঁ ছাৰ বহিছে এইফালে ছাৰ আছে লৈ লওঁ চেম্পুটো তাৰপিছত যাম আকৌ বজাৰলৈ এইফালে চাই লওক যদি আপোনালোকক কাৰোবাক দৰকাৰ হয় ইয়াত আহিব পাৰি ৰূপায়ত আছে চব লৈ ল'ব ইয়াৰ পৰা চব বস্তুৱে পোৱা যায় পেটছ লৈ ল'লোঁ এতিয়া চিমাৰ কাৰণে চেম্পুটো ল'লোঁ চেম্পুটো মানে যিটো বিচাৰিছিলোঁ এইটো চেম্পু নাপালোঁ বাৰু তথাপি আৰু যিটো মানে বেলেগ এটা আছিলে এটা নৰ্মেল চেম্পুটো ল'লোঁ আৰু যিটো চেম্পু বিচাৰিছিলোঁ সেইটো অলপ কষ্টলি হয় আৰু সেইটো চেম্পু ভাল তাৰপিছত লিভাৰ ড্ৰপ এটা লৈ ল'লোঁ মানে লিভাৰ টনিক যিটো আগতে আছিল লিভাৰ টনিকটো যিটো এতিয়া ডাঙৰ হৈ আহিছে চিম্বা তো ডাঙৰ হোৱাৰ কাৰণে তাৰ লিভাৰ টনিকটো অলপ চেঞ্জ হৈ গ'ল মানে ৱেইট অনুসৰি খুৱাব লাগে সেইটো ল'লোঁ এতিয়া পালোহি আৰু এয়া ৰূপাই পালোহি ৰূপাই টাউন এতিয়া বজাৰ কৰিম এতিয়া নামিলোঁ অঁ প্ৰথমতে সিফালে চাই আহোঁগৈ আগফালে তাৰপিছতে পিছফালে চাম ক'ত ক'ত কি আছে চাই লওঁ প্ৰথমতে বিচাৰোঁগৈ মেইন মানে আমি আহিছোঁ আমি ফুলৰ কাৰণে আহিছোঁ মেইন ফুলটো বিচাৰি লওঁ ক'ত কেনেকৈ পাওঁ ইমান ধুনীয়া ধুনীয়া থাকে য'ত পচন্দ লাগে তাতে লওঁ আৰু চব্জি আপোনালোকে চাব পাৰে ইয়াত বহুত চব্জি মানে একদম ডাঙৰ আৰু যদি কাৰোবাৰ বিবাহ দিন হৈ আছে উৰুলিলৈ আহি বিয়া পাতিব পাৰে আহি যাব উৰুলি কেনেকুৱা নাজানো বাৰু এক্সপিৰিয়েঞ্চ নাই আৰু এক্সপিৰিয়েঞ্চ নাই বোলে ইয়াৰ এক্সপিৰিয়েঞ্চ থাকে নেকি পিঠা লৈ আহিছে পিঠা বিকি ফুল দেখিলোঁ অলপ ভিতৰত সোমাই আছে ফুল আমি এতিয়া বিচাৰিমগৈ ফুলখিনি অলপ ইফালৰ পৰা যাম ইফালে যিহেতু ৰাস্তা নাই এইফালে পখিলি আৰু মই এইফালে আছে ফুলখিনি এইফালে দেখিছেনে এতিয়া আমি এই আগফালৰ পৰা আহোঁগৈ তাৰপিছত ফুলখিনি ল'ম চাই থাকক তো আহি অৱশেষত পাই গ'লোঁ আমাৰ ফুল চাওক মই যেতিয়া গ'লোঁ মানে দাদাকে লগ পাওঁ ফুল নিবৰ কাৰণে দাদাই বহুত ফুল বিক্ৰী কৰিব আহে দাদা ক'ৰ পৰা আহিছে কেনেকৈ কৈ দিয়ক ফুলটো ক'ৰ পৰা আনিছে কৈ দিয়ক আপুনি ঢলাৰ পৰা আনিছে তো ঢলাৰ পৰা মানে আপোনালোকে ল'ব পাৰে ঢলাটো আছে তেখেতৰ ষ্ট'ৰ আপোনালোকে ঢলাত গৈও ল'ব পাৰে মানে প্ৰতিটো যিমান য'ত বজাৰ বহে সাপ্তাহিক বজাৰত তেখেতে গৈ মানে ফুল বিক্ৰী কৰে এইখন চাব তেখেতৰ নাৰ্চাৰী আছে আপোনালোকে ঢলাৰ পৰা ল'ব পাৰে নাৰ্চাৰী যদি কোনোবা ওচৰ চাই আছে বহুত ধুনীয়া ধুনীয়া ফুল আছে ভণ্টিয়ে সুধি আছে ভোট জলকীয়া কেইটকা পোৱা ভোট জলকীয়া ডাঙৰ ডাঙৰ বাছে বোলে সি কিমান ডাঙৰ ডাঙৰ বাছে চাওঁচোন কি কৈছে পকিলি জলকীয়া জলকীয়া মানে টেষ্টিং কৰিব দিছে যদি নগ'লে মানে তো কোনে টেষ্টিং কৰিব কওকচোন ভোট জলকীয়া তাতে 1 কেজি খাই দিলে নহয় পুৰা 1 কেজি নহয় মানে 3টা খালে আৰু 1 কেজি লৈ গুচি আহিছে 400 টকাত চুনা লাগিব নে বাইদেউ অলপ আগতে মায়ে ফোন কৰিলে পাণ লৈ আনিবৰ কাৰণে তো পাণে গৈছিলোঁ আকৌ এটা ফুল দেখিলোঁ ফুল বিক্ৰী কৰা আমি মানে তাত যোনটো ফুল বিক্ৰী কৰিছিলোঁ বিচাৰিছিলোঁ তাত নাপালোঁ ইয়াত চাব আহিছোঁ এতিয়া আপোনালোকে চাই লওক য'ত ফুল ল'ব আহিছিলোঁ এইফালে পেহী হয় চিনাকি ওলালে মানে আমাৰ গাঁৱৰ ওচৰ হয় শদিয়ালৈ গৈছে মানে আমাৰ মাও শদিয়াৰ হয় মাকো চিনি পায় দেউতাকো চিনি পায় মই চিনি পাইছোঁ মানে চিনাকি নেকি বুলি সুধিছোঁ হয় মানে ময়ো ধন্যবাদ চাই আছোঁ বুলি কৈছে চিনাকি ওলাইছে আৰু কি হয় নামটো একলিমা বোলে মইতো নাজানোৱেই বাৰু ফুলৰ নাম এইটো ফুল এইটো এটা লওঁ আৰু চাওঁ কি পচন্দ হয় তো মাত্ৰ 2টা ফুলৰ পুলি লৈছোঁ চিনি নাপাওঁ নামটো পাহৰিলোঁ কি দেখা দিম বাৰু কি হয় 2টা লৈছোঁ এইকেইটা এইফালে পেহী ভৰাই আছে এতিয়া হৈ গ'ল ফুল লোৱা আৰু বেলেগ বস্তু চাওঁগৈ এতিয়া যাওঁ দেই পেহী চবেই বহি আছোঁ ভিতৰত জুবিনদাৰ গান শুনি শুনি গাড়ীৰ ভিতৰত গৰম উঠিছে বুলি ভণ্টি অকল এইফালে বজাৰ কৰি চাওকচোন আমি কেনেকুৱা মানুহ বেচেৰি ভণ্টিজনী অকলে বজাৰ কৰি আছে ফাইনেলি পালোহি এখন দোকান বিচাৰি য'ত ফুল অকণমান ভাল লাগিছে ইণ্টেৰিয়ৰ কাৰণে ভিতৰত লগাবৰ কাৰণে অলপ ভাল লাগিছে চাওঁ কিমান দাম কি কথা পাতোঁ এই টপা আংকল অ'নাৰ হয় অলপ কষ্টলি দোকান নোৱাৰিলোঁ কিনিবৰ কাৰণে বলে নোৱাৰিলোঁ বহুত দামী সেইকাৰণে নলওঁ ইয়াৰ পৰা তো ফুল বিচাৰি নাপালোঁ মানে পাইছিলোঁ আৰু ইমান দাম কোনে ল'ব
যিকেইটা পালোঁ ল'বলগীয়া সেইকেইটা ল'লোঁ। এতিয়া ফুল বিচাৰি আহিলোঁ এইফালে ভণ্টিহেঁতি কিবা ল'বৰ কাৰণে। এইটো ভাইটি এনেই চাই আছে বস্তুবিলাক। এইফালে ভণ্টিহেঁতি ভিতৰত সোমাই আছে, কি লৈছে সিহঁতি, কি চাইছে। দিনৰ দিনটো ইফালে সিফালে ঘূৰি ফুৰিছোঁ, অনাই বনাই কাম বন নাই, বজাৰ কৰিছোঁ ঘূৰিছোঁ, ইফালে চাইছোঁ বস্তুহে লোৱা নাই। ভণ্টি আৰু পখিলীয়ে কিবা কাপোৰ ল'ম বুলি কৈছে, তো লয় নে নলয় চাওঁ, কি পচন্দ হয়নে নহয়। বলক পখিলী চিন্তা কৰি আছে, দুয়োগৰাকীয়ে বিচাৰি থকা বস্তুটো পোৱা নাই, সেইকাৰণে একদম মানে কি কৰোঁ কি নকৰোঁ। এতিয়া ঘৰলৈ যাওঁ কি বিচাৰি থকা বস্তুটো নাপালোঁ, আৰু জুবিনদাৰ গান শুনি গৈ আছোঁ। আৰু এটা মন্দিৰ দেখিলোঁ ধুনীয়াকৈ, সেইপিনে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। টাউনত নেপালোঁ, এতিয়া গাঁৱলৈ আহি গ'লোঁ। ইয়াত গাঁৱতে এখন নাৰ্চাৰী আছে, ফিলবাৰীতে আছে এখন নাৰ্চাৰী। ইয়াতে চাওঁ আৰু কি পাওঁ ফুলবিলাক। ঘৰত মানুহ নাই, ইয়াত তলা, নাৰ্চাৰী বন্ধ, ইয়াতো ভাগ্য নাই। আজি ভাগ্য নুফুলে মানে ফুল নেপাওঁ। অকল দুটা পালোঁ ফুল, আৰু নাই আৰু। যাওঁগৈ এতিয়া কি কৰিম।